Hey guys, welcome to my YouTube channel Hitesh Vlog. So আজি ভিডিওটো আৰম্ভ কৰিছো বহুত দিনৰ পিছত ব্লগ। আজি বেলেগ জায়গাত গৈছো খানা খাবলৈ। একদম মানে পাহাৰৰ মাজত মজা মজা লাগিব ভিডিওটো চাই থাকক। আজি মন্দাকাটা দেওবৰীয়া বজাৰ। তো বলক এতিয়া আমি অলপ আদা ৰহুন লওঁ আৰু এয়া দাদা ৰহুন কেনেকৈ দিছে? হৈ যাব। আৰু আদাবোৰ কেনেকৈ দিছে দাদা? জলকীয়া কেনেকৈ? 50 দাম কমা নাই ন জলকীয়া বৰ্তমান? তো এতিয়া নেমু ল'ব গৈ আছো। অ খুৰা নেমু কেনেকৈ দিছে? 3 কি ল'ব আছে? ব্ৰইলাৰ অলপ দেখা আছে চব কি লওঁ। তো এতিয়া অলপ অলপ বজাৰ হ'ল আহি আছে বাকী ইহঁতে হয় নাই। ইয়াতে ল'ব পানী আছে। এই পানী লৈ ল'লো এতিয়া হৈ যাব আৰামছে। ল'ব আইডিয়া ভাইটি বাকীবোৰে আৰু কিবা পানী লৈ আছে, মই পানীয়ে ল'লো। আগত বেছি আমি এতিয়া জেগা পাই গ'লো য'ত মানে খানা খাম। আৰু আহি ইয়াতে বাইক পাৰ্কিং কৰিছে, ইয়াতে আহিছে আৰু বাকী দাদাহঁতেও আহিছে। আপোনালোকে ক'ৰবাত যাব চাগে? আমি ৰঙালা যাম। ঠিক আছে যাব। আৰু বাকী ভালে আছে। আৰু ভিডিঅ'টো মোৰ লাইক কমেণ্ট কৰি দিব। হিতেশ ব্লগ আছে। তো আহি পালোঁ এতিয়া ইয়াতে খানা খাম আৰু মজা ধুনীয়া। আৰু এইটো চাওক মজাৰ ৰাস্তা আছে কাষেৰে। তো এতিয়া গৈ আছোঁ ভিতৰলৈ। আৰু এইবোৰ চাহপাতৰ বাগান হয় এখন, চাবৰ কি ধুনীয়া। একদম পাহাৰৰ মাজত গৈ আছোঁ মানে বহুত। অলপ কৈ দিয়া এতিয়া। তো জেগাটো চাফা কৰিব লাগিব। ইয়াতে বহুত আড্ডা হয়, বহুত চলে মানে আমাৰ ইয়াত। তুমি খাম চাহপাত বাগানৰ মাজত, অলপ জেগাটো অলপ জংঘলৰ মাজত খাই ভাল লাগিব। এইটো কাৰণে জংঘলৰ মাজতে আহিছোঁ। ইয়াত জেগাটো বহিবৰ কাৰণে সুবিধা হ'ব, বা পানী চানী নাই, বৰষুণ দিব পাৰে গেৰাণ্টি নাই। খালি ৰ'দটো বাৱাল পৰিব। মানুহবিলাকে গছ চছ কাটি গোটেই শেষে কৰি দিলে আমাৰ বাগানখন। আৰু বাকী ইয়াতে কিহৰ কাৰণে মানে বেছি ফেমাছ হয়?
ইয়াত আৰু চানডে বুলি কিন্তু আজি ফেমাছে বহুত জাগাৰ পৰা বহুত ল'ৰা ছোৱালী বা বহুত ফুৰিব আহে ভালে আৰু আছে আৰু আগত বহুত ভাল ভাল জেগা আছে ইমানটো খানা খাব আহি দেখাব নোৱাৰি বহুত কাম আছে মানে আলু পিঁয়াজ হালধি একদম মাংস ল'ব আছে দুজনমান মাংস ল'ব এয়া এই চাওক বাকী ইয়াত ভাত হ'ব এইটো হাতী এইটো লাৰা হ'ব দুবৰ কাৰণে লৈছোঁ কেৰাহী চব আমি লৈ আহিছোঁ লগত ভকিয়াই দিয়া ভাত চাক আহিব পাৰে ইয়াত ভাত চাক দিব আছে এফালে চাওক আমাৰ এই নিপনে ই লাজি কি লতা লাৰি আছে চাওক এইবোৰ কি লাগিছে আজিকালিতো নোহোৱা হৈছে আগতে বহুত আছিলে বাটে ঘাটে চবতে দেখা পাইছে চাওক ই সৰু পোৱালি এতিয়া আমি এটা বহুত ইম্পৰ্টেণ্ট বস্তু আনিব গৈ আছোঁ আৰু চাওক মনা লৈছোঁ কি আনিব গৈ আছোঁ দেখাই আছোঁ ইয়াতে আছে বস্তু কোনটো আছিলে বনাব লাগিব আচ্ছা আৰু কিয় যাওঁ বনাই কিনে চাওঁ নেকি পাহালিত বহুত ৰ'দ পৰিলে চেঞ্জ কৰি দিলোঁ বহুত ৰ'দ পৰি আছিলে আৰু অলপ অসুবিধা হয় খাবলৈ তো আমি অলপ আগলৈ আহি গ'লোঁ ইয়াতো বহুত ধুনীয়া জেগা হয় বহুত ইয়াতে বহুত চাই পৰিছে অলপ ভিউ চাওক মজা খানা খাব আহিবলৈ গৰম দিনত আৰু ৰ'দ দি আছে এইটো ভাবিলোঁ গোটেইকেইজনে অলপ পাহাৰৰ ফালে যাই অলপ ফিলটো লৈ লওঁ কাৰণ বেলেগটো বাহিৰত যাব নোৱাৰোঁ তো আমাৰ ইয়াতে ওচৰে পাজৰে অলপ কৰি লওঁ আহিব পাৰে বেছি দূৰ নহয় আমাৰ মানটাঘাটৰ পৰা বা অলপমানে হয় এই আমাৰ ফুলুঙৰ যোৱা ৰাস্তাটোৰে দলং এখন পাবই নালাগে তাৰ পৰা অলপ সোমাই আহিব লাগে তো খৰি আনিব গৈ আছোঁ খানা খাবলৈ খৰি লাগিব এই কেঁচা আছে চাওঁ ৰতন দা লৈছোঁ আজি খৰি বিচাৰিব লগা হৈছে ঘৰতে খৰি নাচাওঁ ইয়াতে চাইছোঁ খানা বুলি খানা হ'লেতো চাবই লাগিব লগৰ লগত অঁ আগতে আকৌ হেৰি আছে মঠ পুখুৰী এটা আছে ইয়াৰ মাজত নেকি গা ধুব পৰা যায় তো আগৰ ফালে বোলে পুখুৰী এটা আছে বহুত ডাঙৰ হয় তো যাব পাৰিলে দেখাই দিম এতিয়া নহয় পিছত তো এডাল চাওঁ এয়া পাহাৰৰ মাজত ৰবাৰ টেঙা বুলি কয় লাগিছে এটা দুটা সৰু হৈ আছে গ'লে ওচৰলৈ আৰু মই চেণ্ডেল পিন্ধি অহা নাই তো বতাহ আছে ইমান নাযাওঁ সি যাব দেখাই দিব খাব নাই কঠা লগা নাই কঠাল লাগিলেতো খায়ে গ'ল টেঙাৰ গছ আছে খাব নাই মধুৰিআমৰো গছ আছে বহুত গছ আছে আৰু ইয়াতে পুখুৰীটো ইয়াৰ পৰা কিমান দূৰ হ'ব যাব পাৰি নে চাব
ৰাস্তা নাই, তো পুখুৰীটো দেখাব নোৱাৰিম, ৰাস্তা থাকিলে যাব পাৰিলোঁ হয়। খৰিচাই নিজে মানে কি খৰিচাই কাটি ভাত বনাই খোৱাৰ ফিল্ডটোৱে মানে বেলেগ মজা এটা লগৰ লগত। এইটো ফিল্ড মানে কি লগৰ লগত মজা লাগে, গৈ চাবচোন মজা। চাহপাতৰ গুটি নাহিলে এই চাহপাতৰ গুটি হয়, চাব পাৰে। আজি ফাৰ্ষ্ট দেখিছোঁ চাহপাতৰ গুটি, এনে গছ দেখিছিলোঁ আগতে, কিন্তু গুটিটো আজি দেখিছোঁ। মজা, ধুনীয়া হয় পৰিৱেশ। ওপৰত আছিলোঁ, এই গাড়ীখন মানে সেইফালৰ পৰা আহিছিলে, সেইফালৰ পৰা আহি মানে গাড়ীখন ডাইৰেক্ট মানে স্পীডত আছিলে নেকি বা পূৰা একদম ব্ৰেক মাৰি আকৌ এইটো চাইড হৈ গৈছে আৰু আমি ওপৰত আছিলোঁ, একদম বহুত জোৰত চাৰ্ণ হৈ গৈছিল, চব গোটেইকেইজন দাউৰি আহিছিলোঁ তাকে। এতিয়া এক্সিডেণ্ট হোৱাৰ পৰা কিবা বাচিছে আৰু ভগৱানৰ কৃপাত, একদম মানে পাহাৰৰ কাষত লাগিয়ে যাব খুজিছিল, শিল এটাৰ কাৰণে বাচি গৈছে একদম। তো এই আমাৰ নিপন পানী ফৌজ সখী খানা বনাই আছে, আজি আমাৰ মেইন ৰান্ধনী তেখেতে। তো দিন দাদাই হেৰি পিঁয়াজ কাটি আছে, হেল্পাৰ। আৰু এফালে পিঁয়াজ দা সেইটো কি, সেইটো কি অসমীয়াত আছাম ট্ৰেক্টৰ। ট্ৰেক্টৰ ট্ৰেক্টৰ আচ্ছা। বন্ধুবৰ্গৰ লগত এসাঁজ খাম বুলি আজি ওলাই আহিলোঁ, ছানডে স্পেচিয়েল। তো আমাৰ নিপন এই গাহৰি বনাই আছে, ইফালে ৰতন, ইফালে দিনমণি চৌধুৰী, ইফালে আমাৰ ভাগিন ওৰফে ব্লকাৰ, আৰু এনেকৈ আৰু চলি আছে সুন্দৰ প্ৰাকৃতিৰ মাজত আমিবোৰ। আজি ছানডে স্পেচিয়েল। মুঝকো জিনা হে জিনে তো। এই আদানগৰত ব্যস্ত আমাৰ, আমি সৰুপা ওৰফে আমি সৰুপা বুলি মাতো বাৰু চবেই ইয়াত, এনেকুৱা আৰু ঘৰটোৰ ফালে আপোনালোকক দেখাব নোৱাৰি, মানে কি ক'ম আৰু প্লাটনবিলাকে বহুত কিবা কিবি লিখি থৈ দিছে ইয়াত, এনেকুৱা আছে আৰু বহুত কিবা কিবি। সঁচাই বহুত ভাল জেগা, মান্দাকাটা বুলি ক'লে গৌৰৱ অনুভৱ কৰোঁ আমি নিজকে। আৰু বহুত কিবা কিবি আছে, এইপিনে বাগান চাগান আছে। তো আমি যাবৰ টাইমো নাও, আৰু এতিয়া টাইমো হৈ গ'ল 12:50। এতিয়ালৈকে আমাৰ খানা একো বনোৱা হোৱাই নাই, অকল এই গাহৰিটো পাতিছে, তো গাহৰি ফ্ৰাই খাব লাগে। আৰু ৰতনে একদম বাঘৰ ভয়ত ই পূৰা দাও চাও লৈ খৰি বিচাৰি যাব বোলে এতিয়া। তো চাই থাকক আমাৰ আজি লাইফ ষ্টাইলসমূহ। গাইজ বলক আমি অলপ আগুৱাই যাম, মানে কি আছে আগত তাকে চাবলৈ। নিজৰা আছে বুলি কৈছে, ধুনীয়া। সেইটো বহুত ঠাণ্ডা হয়, বহুত ধুনীয়া পানী হয়, গৰমত গা ধুবলৈও বহুত ভাল হয়। কিন্তু এতিয়া আৰু গা নুধো, কাৰণ কাপোৰ লৈ নাহিলোঁ, এযোৰ কাপোৰে পিন্ধি আহিছোঁ। কাপোৰ লৈ আহিলে গায়ে ধুই যাব পাৰিলোঁ, বহুত ঠাণ্ডা পানী। বহুত ধুনীয়া ঠাণ্ডা পানী হয়। চাব পাৰে এই পাহাৰৰ মাজত এনেকৈ বৈ আহিছে, ক'ৰ পৰা বৈ আহিছে। আগত পুখুৰী যেন থকা বুলি কৈছে, কিন্তু অলপ দূৰ হয়, যাব পাৰিলে, কিন্তু ৰাস্তাটো অলপ অসুবিধা হয়, সেইটো কাৰণে নগ'লোঁ।
ইয়াতে অলপ দেখাইছোঁ আৰু অলপ আগলৈ যাব পাৰোঁ কেনেকুৱা ভাল নহয় জেগাবোৰ ইমান তথাপি চেষ্টা কৰিছোঁ আৰু ইমান জংঘলৰ মাজত চাব পাৰে বহুত ধুনীয়া হয় আৰু সেইখন এইটো নদী হয় আৰু ইফালে পানী যাই চাগে নিজৰা চাব এতিয়া ভাত খাব হ'ল ভাত খাই লাহেকৈ যামে আৰু বিকাশ দা ভাত খাই আছে এতিয়া আৰু ময়ো বহো তো আকৌ আহিছো আমি অলপ পিছত তো এতিয়া ভাতটো খাই লওঁ বাই বাই তো গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব